বাবা তুমি ত্ৰিভুৱনৰ, বাবা তুমি ত্ৰিজগতৰ। আৰু আজি মই দীপক মেধি আছোঁ বাবাৰ থানত। নলবাৰী জিলাৰ চামতা অঞ্চলৰ আমনি গাঁৱৰ এইখনেই হৈছে সেইখন বাবাৰ থান, অৰ্থাৎ আমনি ৰাজহুৱা শংকৰ আশ্ৰম। আৰু এই আশ্ৰমখনত কি ধৰণৰ এক শান্তিৰ পৰিৱেশ বিৰাজমান সেই সম্পৰ্কে আপোনালোকক মই মুখেৰে নকওঁ, পৰিৱেশটো দেখুৱাম, ভক্তৰ লানি নিচিকা সোঁত দেখুৱাম, তাৰপিছত আপোনালোকে নিজেই গম পাব বাবাৰ থানৰ পৰিৱেশ আৰু আপোনালোকে নিজেই আহিবলৈ ইয়ালৈ মন মেলিব। তেন্তে আহক বাবাৰ থানখন আমি এবাৰ দৰ্শন কৰি লওঁ। হে 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 বাবাৰ থানৰ এইখন হৈছে মূল গেট আৰু মূল তৰণৰ ভিতৰত সোমোৱাৰ লগে লগে আচলতে ইয়াত চেণ্ডেল খুলি থৈছোঁ আৰু তাৰপিছত তৰণত সোমোৱাৰ পিছতে এডাল 120 বছৰীয়া বটগছ আছে ইয়াত। 120 বছৰীয়া এই বটগছডালৰ তলতেই আচলতে বাবাৰ আশ্ৰম বুলি কোৱা হয়। আৰু আজি শাওনৰ 5মটো সোমবাৰ, অৰ্থাৎ সেই সোমবাৰ আৰু এটা অতিকৈ পবিত্ৰ দিন আমাৰ হিন্দু ধৰ্মীয় লোকৰ বাবে। আৰু এই পবিত্ৰ দিনত আহক আমি আশ্ৰমখন চাওঁ। গতিকে আপোনালোকৰ পৰিৱেশ দেখিলে, পৰিৱেশ দেখাৰ পিছত এতিয়া আমি আচলতে বিভিন্ন ঠাইৰ পৰা অহা দৰ্শনাৰ্থীসকলক সুধিম, বাইদেউ আপোনালোকে ইয়াত আহিয়ে থাকে, বাহিৰৰ পৰাও মানুহ আহেনে? গতিকে এওঁলোক স্থানীয় ভক্ত আৰু ইয়ালৈ আহি থাকে, গতিকে এনেধৰণে আহি থাকে আৰু বাহিৰৰ পৰা মানুহ আহে। গতিকে আমি বিভিন্নজনক সুধিবলৈ চেষ্টা কৰিম আৰু তাৰপিছত এই পৰিৱেশটো আমি আচলতে দেখুৱাম তেওঁলোকক। বাইদেউ আপোনালোক ক'ৰ পৰা আহিছে? উলুবাৰীৰ পৰা। এনেকৈ মাজে মাজে আহি থাকে আৰু প্ৰথম আহিছে, আগতে শুনি আছে। গতিকে এনেধৰণে কিছুমানে প্ৰথম আহিছে, কিছুমানে বছৰে বছৰে আহে, কিছুমানে মাহে মাহে, যিয়েই নহওক বাৰু সকলোকে আমি এনেকৈ দৰ্শকৰ পৰা চালোঁ। ক'ৰ পৰা আহিছে আপুনি? মই আদিমানৰ পৰা আছোঁ। হয় নেকি? ইয়ালৈ আহি থাকে? আহি থাকোঁ মানে এই প্ৰথম আহিলোঁ। হয় নেকি? আহি ভাল লাগিছে? ভাল লাগছে, বহুত ভাল লাগছে। বহুত ভাল লাগছে ন? ক'ৰ পৰা আহিছে বাইদেউ আপোনালোক? আমি ইয়াৰ পৰা আহি কেনেকুৱা, অনুভৱটো কেনেকুৱা? বহুত ভাল লাগিছে, বহুত একদম শান্তিৰ পৰিৱেশ ন? বাইদেউ আপোনালোক একেই নেকি? একেলগে আহিছে? হয়। মাইনা ক'ৰ পৰা আহিছা তুমি? এইজনী আৰু টিকলি আহিছে, মাকক বিচাৰি আছে। গতিকে এইটো এটা ডাঙৰ মাকক বিচাৰিছে। মা ক'ত গৈছে? হা? ক'ত মা? তোমাৰ মা ক'ত? কান্দন বন্ধ হৈ গ'ল। মাকৰ কথা সোধোতে কান্দন বন্ধ। ক'ত গ'ল মা কৈ দিয়া? গতিকে এক সুন্দৰ পৰিৱেশ। তোমাৰ নাম কি? তোমাৰ নাম কি? আচলতে লাজ কৰিছে আৰু এইটো লাজ কৰাৰে বয়স। গতিকে বাইদেউ আপোনালোক ক'ৰ পৰা আহিছে? আহি কেনেকুৱা লাগিছে? আগতে শুনি আছিল নে আহি আছিল আগতে? অকয়া নিত্যানন্দৰ ফালৰ অকয়া নেকি? অঁ অঁ ঠিক আছে। অঁ দিয়ক দিয়ক, এইটোৱে পৰিৱেশ। গতিকে গোটেই পৰিৱেশটো দেখিলে আৰু এতিয়া যিগৰাকী মূল ইয়াৰ পূজাৰী বা বাবা বুলি আমি সকলোৱে সম্বৰ্ধনা কৰোঁ, সেই বাবাগৰাকীৰ ওচৰলৈ আহিছোঁ আৰু এই থানখনৰ, এই আশ্ৰমখনৰ আৱিৰ্ভাৱ সম্পৰ্কে বৰ্তমান কেনেকৈ চলি আছে, কেনেকুৱা দৰ্শনাৰ্থী ক'ৰ ক'ৰ পৰা আহে সকলোবোৰ জানিম। আহক তেওঁৰ সৈতে অকণমান কথা পাতিলোঁ। নমস্কাৰ বাবা। দেখিছোঁ অসমৰ ভিতৰত এইডালৰ দৰে গাছ আৰু এইডালৰ দৰে অনুষ্ঠান, এখন অনুষ্ঠানৰ পথ অলপ জটিলতা নাপাব, কাৰণ এইখন অনুষ্ঠান বহু বছৰ আমি জন্ম নোহোৱাৰ পৰা এখন অনুষ্ঠান চলি আছে। আজি যি পৰিৱেশত মানুহ দেখা গৈছে এই পৰিৱেশটো থাকিবই, বছৰতে 12 মাহে এইটো পৰিৱেশ থাকিবই। কাৰণ আশ্ৰমখনৰ এটা গুণ আছে আৰু আশ্ৰমখনৰ এটা মাহাত্য আছে।
সেই মাহাত্যাৰ কাৰণে ভগৱানে ঈশ্বৰে তেওঁ গতিকে দি যাত্ৰীবিলাকক টানি আনে আৰু গতিকে আপোনালোকে শুনিলে বাবাৰ কথাটো হৈছে কি অন্য কিছুমান অনুষ্ঠানত বা অন্য কিছুমান আশ্ৰম বা থানত কেতিয়াবা কোনো এটা নিৰ্দিষ্ট উৎসৱত বা নিৰ্দিষ্ট সময়তহে ভক্তৰ হয় বা ভক্ত আহে কিন্তু এই আশ্ৰমখনত এই অনুষ্ঠানটোত সদায় 12 মাহে ইয়ালৈ মানুহ আহে দৰ্শনাৰ্থী আহে আৰু ইয়াৰ যিটো পৰিৱেশ এই পৰিৱেশটোৱে আচলতে সকলো দৰ্শনাৰ্থীক বা সকলোকে ভক্তপ্ৰাণ ৰাইজক ইয়ালৈ টানি আনে গতিকে আহক বাকী পৰিৱেশখিনি আমি জানো বাবাক বহুত ধন্যবাদ গতিকে ক'ৰ পৰা আহিছে বাইদেউ ইমান দূৰলৈ যে আগতে শুনিছে নেকি শুনা পাই আছো আগৰ পৰা দেখা নাই আজিয়ে দেখিলো আহি কেনে লাগিছে কেমেৰাটো কৰাত আৰু এই ভিডিঅ'টো বনোৱাত আছে জন বৰ্মনৰ নতুন ইউটিউব চেনেল আহি আছে আজি নকওঁ গোটেইটো চালে গোটেই ভাল লাগিল নেক্সট ভিডিঅ' পুনৰ অন্য এখন আধ্যাত্মিক ঠাইত হ'ব ধন্যবাদ